दिल टूट ना जाए बेचारा मेरा तू ही है बस यारा सखियां ने मैनू मेरे मार दिया दुनिया ने चुना गला प्यार दिया সাবস্ক্ৰাইব কৰি লওক আমাৰ ইউটিউব চেনেলটো আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লওক তো এইটোৱে হ'ল মহেশ ডেকাৰ ঘৰ আৰু ইয়াতে আহিব অল খাতি দৰঙীয়াৰ ফেমিলি বলক আমি ভিতৰলৈ যাওঁ বৰ্তমান খাতি দৰঙীয়াৰ ফেমিলি ইয়াত উপস্থিত হৈছে আৰু ইহঁতে মেকআপ কৰি আছে শ্বুটিঙৰ বাবে আৰু ইয়াত উপস্থিত আছে মহেশ দা আৰু পৰবী বাইদেউ আৰু প্ৰকাশ দা আৰু লগত আছে আমাৰ চিন্ময় দা বৰ্তমান শ্বুটিং হৈ আছে চাই লওক আপোনালোকে আৰু চুৰ দিয়া নাই হে নকৰোৱে ছাগলী চুৰ কৰবা সাল্লা কুকুৰ এই দিছু নিদা কি দিবা লাগে মোৰ দইতাই চুৰ কৰা আছিলে ইমান ভাল আছিল মানুহটো তই চুৰ কৰবা আইছা মোৰ গৃহস্থী হাক কৰবা আইছা তই সাল্লা কুকুৰ হা চুৰ গুস্তি নিকিটা গৃহস্থী চেছ কৰবা আইছা তই চুৰ গুস্তি নিকিটা না না মই আগত তো এই থৈ যাবা পাৰে কিন্তু আগত তো এনেকুৱা নাছিল সাল্লা মাছটো আমাৰ দুইটাই মায়েও আজিলে এগলা শিক্ষা দিবাও নাই পিছে তই কি চুৰ কৰছা আমাৰ মায়ে অলপমান তো বৰ্তমান শ্বুটিং চলি আছে আৰু মহেশ দাই কেমেৰা ধৰি আছে আমাৰ শ্বুটিং হৈ আছে ইয়াত খাতি দৰঙীয়াৰ মহেশ দাই কেমেৰা ধৰি আছে আৰু চিন্ময় দায়ে ছটা ধৰি আছে আৰু ভিডিঅ' শ্বুট কৰি আছে আৰু মোৰ শ্বুটিং চাই বহুত ভাল লাগি আছে ইমান ভাল লাগি আছে আমাৰ দৰঙৰ জনপ্ৰিয় ইউটিউবাৰ হল ফেমিলিক চাই বহুত ভাল লাগি আছে মানে কি কম জানবা লাগে আগিয়া বস্তু দোকানটাও বান্ধাই আছে আৰু শুন পুৰুষক বোলে অত্যাচাৰ কৰাটো প্ৰকৃত নাৰীৰ লক্ষণ নহয় পুৰুষক 10 জনৰ আগত সন্মান দিবা পাৰাটোহে আচল নাৰীৰ লক্ষণ তই চলাবা নাজানা বাক জয়ীডাল কেনেকৈ চলাব লাগে সেইটোৱে নাজানা তই সন্মান দিবা লাগে তো তই ছাগলী চুৰ কৰছা তোক মই সন্মান দিবা লাগে তই সন্মান থাকা মানুহ দিহে মই সন্মান দিমে একটা ডিম ফালা কৰি মাৰিবা খাই মই কিন্তু পুৰুষ নিৰ্যাতন কৰা বুলি এফআইআৰ দিলৈ আহিম দেই আৰু মই ইহঁতৰ বিগ ডাঙৰ ফেন বহুত ভাল লাগে ইহঁতৰ ভিডিঅ' চাই ইমানে ভাল লাগে এই দাrangia বাইদা এই ও বাহে বাহে আৰু দাদাসকলে নেক্সট ক্লিপৰ বাবে আলোচনা কৰি আছে ছাগলী চকৰাৰ পিঠি ভাঙে নাকো এই মুখৰ হেৰিটো লবি ইকে এইটো দিয়াটো লবি হা এইটো এক্সট্ৰাকে ল'ব তই এটা গান মাৰি থাকিবি हेलो ছাগলী চো है এক দুই তিনি এবাৰ কৰিলে ভুল ক্ষমা থাকে জানি বুজি কৰা ভুলৰ ক্ষমা নাথাকে এবাকে মই এবাৰ ক্ষমা কৰি দিয়ে একবাৰ ভুল কৰা বুলি ক্ষমা কৰবা লাগে তো ছাগলী চুৰ কৰছা তোক ক্ষমা কৰবা লাগে ক্ষমা কৰা কাম কৰছা তই থাক তই আজিকে সেই বুলি গিৰা তোক এই অৱস্থা কৰবা নালাগে সেইকাৰণে আগতে ভাববা লাগে তই ওই তুমি দেখোন গেলেহে আছা মই আহিম নহয় এইটো जा जा বুজি দিদা হলু না চুৰ ছাগলী চুৰ কৰা ও ভাই ছাগলী চো কিয় ক'ব লাগা আছে কৈছিল ঠিক আছে আকৌ কো হলি আকৌ হা কিয় মাছা মই কাৰণে বান্ধি থৈ দিছো ছাগলী চোৰ তই মৰম কৰছা হে এই সেইটো ক্লোজ লবি যেতে সবাই বুঝে মুখখান কাছে কই যাব মাইন দিও
তাৰপিছত এনেকৈ কয় আমি মই মানে ছাগলী চকুত নাথাকিব এনেকৈ মই এনেকৈ চাবলৈ এটা আছে হেৰি কৰিবি তই নামাৰিবি বুলি কবি এনে মোৰ হেৰিখিনি হৈছে নাই হৈছে চাম নেকি একবাৰ চালিম এই মই কোন তই নাচাই দিয়া তই মাৰি আছা পকলা হৈছে নেকি বুলি কয় এইখিনি লাগে 1 2 3 মামা দেখো এইটো তই মোৰ মুঠি মাৰবা লাগি তোক খাই খাই পালিয়ে হা ছাগলী চোৰ বুলি কৈছে দেখো ছাগলী চোৰ বুলি কলি মাৰবি নেকি তই এইটো আমাৰ ঘৰৰ মাবলা তই আহি কিয় সোমাইছে ওপৰতে ছাগলী চোৰ বুলি কৈছে মামা সেইকাৰণে মই মাৰছো তই বিয়া চোৰ তোক মই কৈছে চাও এইটো বিলাই এনে মাথা গৰম আছে আৰু গৰম কথা আহিয়া তেলা ছাগলী চোৰ ঘৰতে বুজি গৈছে বাই মহেশ দা আৰু পূৰবী বাইদেউ আৰু চিন্ময় দা নেক্সট ভিডিঅ' ক্লিপৰ বাবে আলোচনা কৰি আছে আলোচনাখন হৈ গ'ল আৰু এতিয়া ভিডিঅ' শ্বুট কৰি আছে এংগল চেঞ্জ হৈ গ'ল না সেইখিনি এটা বেলেগ এংগল এইকো দেখো তই কিবা কৰিছা 1 2 3 দে যি হল হল মুৰা মুহি এটা ইতিয়া হেপা লাগব দে এই পৰে না দে যে যি হল হলখিনি হল আকৌ এক্সট্ৰাকে লৈ 3 টাকা না বেলেগ বেলেগ এংগল লৈ 3 টাকা নহয় নহয় কিয় কি বুলি কম মই এটা যে যি হল হলটো হলে কিনিবা কৰি দিয়া মুৰা মুহি কি খাওয়া বস্তু কি কম যি খালে বে মৰে মুহি খালে বেয়া মুৰা মুহি এই মনৰে খাব দে আৰু বাদ দি আৰু দেখো গুচি গলি আৰু 1 2 3 যি হল হল এ মুৰা মুহি ভালে বেয়া মই হিতিয়া থাকবা লাগব হয় কোৱা নাই এইটো ভাল খালে বেয়া মনে কে ভাই এ যি হল হল দে ভালে বেয়া মুৰা মুহি মই হিতিয়া থাকবা লাগব এতিয়া আৰু সংসাৰ কৰিলে যদি থাকবাই লাগব গতিকে তই কাৰো কথা কবি নকদা ভাই নকদা চিন্তা কৰবা নাগে ছাগলী তোক চুৰ নকৰলে হয় কথা নাম কবা আহিছে ই হেই ছাগলী কি চোৰ কৰাতে গৰু যাতে চোৰ কৰিব পাৰি হৈ তই হয়ো ছাগলীটো এপিমান বস্তু এটা চোৰ কৰি এনেই কি আৰু বদনাম খালো দাদা তো খবৰ দিম দে তই বেয়া নাভাবি দে মই তোক এনেই মাছো বুজি নাই তেতিয়াহে আকৌ বাই ভাল পাব খুলি দি দা গাছিটো লেকচাৰ চাই একপা নাগে তইও ফেদ হুৱে কাটি দি দিয়া বেয়া কবি হে দুটা এনেকৈ গুচি যাবি হা সেই মই এতিয়া কৈছোঁ 1 2 3 দে এটা লেকচাৰ মাৰি একপা নাগে গাছিটো খুলি দি তইও বৰ ফেদ হু নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আজি খাতি দৰঙীয়া পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক এটা নতুন চেনেলৰ বিষয়ে অৱগত কৰাম আমাৰ মাজত আহিছে এজন নতুন ইউটিউবাৰ নামটো কৈ দিব তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰণদিত্য বিশ্বাস ভাইটিয়ে মানে এটা চেনেল আছে ভ্লগ ভিডিঅ' বনায় চেনেলটোৰ নাম কলাইগাঁও ৰোষ্টাৰ মিষ্টাৰ ৰাণা কলাইগাঁও ৰোষ্টাৰ মিষ্টাৰ ৰাণা আপোনালোকে চেনেলটো চাব সহায় সহযোগিতা কৰিব আপোনালোকৰ আশীৰ্বাদে আমাৰ কাম্য আপোনালোকে যিমানে চাই শ্বেয়াৰ কৰে লাইক কৰে সিমানে এওঁৰো ভাল আমাৰো ভাল কিবা কৈ দি পুৰবি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব সেই আৰু হয় আমাৰ গাঁৱৰ কাষৰে আৰু চেনেলটোৰ নাম হৈছে কলাইগাঁও মিষ্টাৰ ৰাণা হয় এওঁৰ ভিডিঅ'বিলাকো চাব আপোনালোকে ভাল পাব চাই আৰু ইতিমধ্যে অলপ পপুলাৰ হৈছে বাৰু আৰু অলপ আগুৱাই যাওক ভাইটিও এইখিনিয়ে ক'ব লগা আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব এইখিনিয়ে ক'ব লগা ধন্যবাদ নমস্কাৰ